এই মুহূৰ্তৰ ৰাজ্যৰ শিক্ষা বিভাগৰ ফালৰ পৰা লৈ আহিছো কেইবাটাও গুৰুত্বপূৰ্ণ আপডেট। টেট প্ৰাৰ্থীসকলৰ কাৰণে আছে এটা ডাঙৰ সুখবৰ। আৰু এইবাৰ শিক্ষা বিভাগত বহুকেইটা নতুন নিয়ম মানি চলিব লাগিব শিক্ষকসকলে। আৰু বহুকেইটা নতুন আপডেট আজি লৈ আহিলে শিক্ষামন্ত্ৰী ডাঙৰীয়াই। সেইকাৰণে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু এতিয়ালৈকে যিসকলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। তেনেহ'লে বলক আমি শিক্ষামন্ত্ৰী ডাঙৰীয়াই কি নতুন আপডেট লৈ আহিলে টেট প্ৰাৰ্থীসকলৰ কাৰণে কি ক'লে সেই ভিডিঅ' ক্লিপটো চাই লওঁ। যিখিনি অৱশিষ্ট খালী পদ আছে সেই অৱশিষ্ট খালী পদখিনি পূৰণৰ কাৰণেও বৰ্তমান প্ৰক্ৰিয়া চলি আছে। আমি 12,000 পোষ্ট আমি এডভাৰটাইজ কৰিছোঁ, কিন্তু 12,000ৰ ভিতৰত কিছুমান টেকনিকেল কাৰণত ধৰি লওক ৰিজাৰ্ভ কেটেগৰী চিট এইটো ফিল আপ নহ'ব পাৰে, কিন্তু 8,000ৰ ওপৰৰ পদ পূৰণ হ'বটো মূলতঃ আমি নেশ্যনেল কাউন্সিল অফ টিচাৰ এডুকেশ্যনৰ যি গাইডলাইন আমি শিক্ষাৰ অধিকাৰ আইনৰ অধীনত LP আৰু UPৰ কাৰণে টেট অনুষ্ঠিত কৰিব লাগে আৰু সেইটো আমি কৰি আহিছিলোঁ। কিন্তু একেটা সময়তে যিহেতু নিয়মীয়াভাৱে টেটো অনুষ্ঠিত হয় আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলে বা আমাৰ প্ৰাৰ্থীসকলে তেওঁলোকে আছাম টেটো দিব লাগে আৰু তেওঁলোকে টেটো তেওঁলোকে দিয়ে। গতিকে তেওঁলোকৰ এটা বোজা কমাই দিয়াৰ কাৰণে আৰু আমাৰো অলপ ৰেছপনচিবিলিটি কমোৱাৰ কাৰণে আমি এই সিদ্ধান্ত ল'লোঁ যে অহা 2 বছৰলৈ আমি আছাম টেট নাপাতোঁ।